তিনিটা বাহুৰে ত্ৰিভুজ আঁকিব পাৰিনে তিনিটা বাহুৰে সদায় ত্ৰিভুজ আঁকিব পাৰিনে ত্ৰিভুজ আঁকিব পাৰিনে নিশ্চয় পাৰি তিনিটা বাহু থাকিলে দেখ দেখ তিনিটা বাহুৰে আমি ত্ৰিভুজ আঁকিব পাৰিম কথাটো হ'ল সদায় নোৱাৰি কিয় নোৱাৰি আৰু কেনেকৈ পাৰি এক সেকেন্ডত কনফাৰ্ম কৰি লওক জাস্ট এইখিনি কথা মনত ৰাখিব সৰু বাহু দুটাৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিব তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিব জাস্ট এইখিনি কনসেপ্ট সৰু বাহু দুটাৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিব কনসেপ্টটো দীঘলীয়া কিন্তু মই মাত্ৰ এটা সেন্টেন্সত ক্লিয়াৰ কৰিছো যে সৰু বাহু দুটাৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিব এক্সাম্পল যদি লওঁ 2 3 আৰু 4 সেন্টিমিটাৰ গুটেখিনি ধৰক ত্ৰিভুজ আঁকিব পাৰিনে নিশ্চয় পাৰিব সৰু দুটা কোন কোন 2 + 3 2 + 3 কিমান হ'ব 5 তৃতীয় বাহুতকৈ ডাঙৰ হৈছে নে নিশ্চয় হৈছে তো যদি হৈছে এই তিনিটা বাহুৰে ত্ৰিভুজ আঁকিব পাৰিব এনেকুৱা যদি হয় যে 1 2 and 3 এই তিনিটা বাহু তেতিয়া সৰু দুটা কোন কোন 1 and 2 তো 1 + 2 not greater than 3 চাবচোন 1 + 2 3 সমান হৈ গল গ্ৰেটাৰ নহল যদি সমান হৈ গল তো এই তিনিটা বাহুৰে ত্ৰিভুজ আঁকিব নোৱাৰিব তো নিশ্চয় কনসেপ্ট আপোনালোকৰ ক্লিয়াৰ যে 1 মিনিট নালাগিল ত্ৰিভুজ আঁকিব পাৰি নে নোৱাৰি নিশ্চয় ক্লিয়াৰ হ'ল ডিয়াৰ ভিউৱাৰ্ছ আজি জ্যামিতি খণ্ডৰ পাৰ্ট 3 ক্লাছ আৰু পাৰ্ট 3 ক্লাছত আলোচনা হ'ব ত্ৰিভুজ সম্পৰ্কে অতিকৈ ইম্পৰ্টেন্ট এটা টপিকস ত্ৰিভুজ আমি সকলোৱে ইয়াৰ লগত জড়িত আৰু পৰিচিত কিছু কথা হয়তো আমাৰ টাচত নাথাকিব পাৰে তো আহক আজিৰ ক্লাছটোত আপোনালোকৰ সম্পূৰ্ণ কনসেপ্ট মই ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম বেসিক কনসেপ্টস ট্ৰায়াঙ্গলৰ ওপৰত আমি বেসিক কনসেপ্টস খিনি আগতে আলোচনা কৰিব লাগিব তো মনোযোগ দি আপোনালোকে বেসিক কনসেপ্ট খিনি ক্লিয়াৰ কৰি লওক ত্ৰিভুজ বুলি ক'লে আমি নিশ্চয় চিনি পাওঁ তিনিটা বাহুৰে আগুৰা এটা বন্ধ চিত্ৰ তো ইয়াত মই কেইটামান নোটস লিখিছো আপোনালোকে স্ক্ৰিনশ্বট লৈ থব প্ৰথমতে লিখিছো তিনিটা বাহুৰে আগুৰা এটা বন্ধ চিত্ৰ যাক আমি ত্ৰিভুজ বুলি কওঁ ইয়াৰ শীৰ্ষবিন্দু তিনিটা থাকে এইবিলাকক কি বুলি কোৱা হয় শীৰ্ষবিন্দু বুলি কোৱা হয় ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ সংখ্যা কেইটা তিনিটা কোণ তিনিটা থাকে ইয়াত দেখা পাইছে আপোনালোকে কেইটা কোণ আছে তিনিটা কোণ আছে কোণ তিনিটাৰ সমষ্টি 180 ডিগ্ৰী মোস্ট ইম্পৰ্টেন্ট পইণ্ট এটা এই তিনিটা কোণৰ যোগফল কিমান ডিগ্ৰী 180 ডিগ্ৰী কথাখিনি আপোনালোক জানে যদিও মই আকৌ যেহেতু কনসেপ্ট আপোনালোকক ক্লিয়াৰ কৰিব গৈ আছো তো মই আকৌ কথাখিনি ক'ব খুজিছো জানি আপোনালোকে যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী এটো মই কোৱাৰ কোনো প্ৰয়োজন নাই আপোনালোকে জানে তথাপি মই কি কৰিছো যে এটা বস্তু আতি গুৰি মাৰি কনসেপ্ট দিলেহে আপোনালোকৰ ফুল ক্লিয়াৰ হ'ব তাৰ পিছত হক দীৰ্ঘতম বাহুটোক অতিভুজ বোলে এনাদাৰ ইম্পৰ্টেন্ট পইণ্ট দীৰ্ঘতম বাহুটোক অতিভুজ বোলে এটা ত্ৰিভুজৰ যদি এটা দীৰ্ঘতম বাহু থাকে ধৰক এনেকুৱা দীৰ্ঘতম বাহু এটা আছে তো এই দীৰ্ঘতম বাহুটোক কি বুলি ক'ব অতিভুজ বুলি ক'ব মনত ৰাখিব কিছুমানে ইয়াক কৰ্ণ বুলিও কয় কৰ্ণ ত্ৰিভুজৰ ক্ষেত্ৰত সাধাৰণতে নাথাকে তো ত্ৰিভুজৰ দীৰ্ঘতম বাহুটোক কৰ্ণ বুলি আমি ব্যৱহাৰ কৰো যদিও আসল নামটো ইয়াৰ অতিভুজ ডাঙৰ বাহুৰ বিপৰীত কোণ সদায় ডাঙৰ মনত ৰাখিব ইম্পৰ্টেন্ট পইণ্ট ত্ৰিভুজ এটাৰ ডাঙৰ বাহুৰ বিপৰীত কোণটো সদায় ডাঙৰ যেনেকৈ এইটো ত্ৰিভুজৰ ক্ষেত্ৰত যদি চাই এইটো কোণতকৈ এইটো কোণ দেখ ডাঙৰ কিয় হৈছে এইটো বাহু আটাইতকৈ ডাঙৰ হৈছে
ডাঙৰ বাহুৰ বিপৰীত কোণ সদায় ডাঙৰ যদি বিপৰীতভাৱে আপুনি ক'ব খোজে ডাঙৰ কোণৰ বিপৰীত বাহু সদায় ডাঙৰ মনত ৰাখিব কথাটো অতিভুজ কাক বোলে ত্ৰিভুজ এটাৰ ডাঙৰ কোণৰ বিপৰীত বাহুটোক অতিভুজ বোলে মনত থাকিবনে ডাঙৰ কোণৰ বিপৰীত বাহুটোক কি বোলে অতিভুজ বোলে আটাইতকৈ বেছি এটা সমকোণ থাকিব পাৰে মোষ্ট ইম্পৰ্টেন্ট পইণ্ট আটাইতকৈ বেছি এটা সমকোণ থাকিব পাৰে আপোনালোকে জানে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী তো 180 ডিগ্ৰীৰ ভিতৰত ধৰক মই এটা ৰাইট এংগল কৈছো 90 ডিগ্ৰী এতিয়া বাকি দুটা কোণ থাকিল এই দুটা মিলি কিমান হ'ব লাগিব 90 হ'ব লাগিব কাৰণ 90 + 90 180 হৈ যাব তো যদি দুটা মিলি 90 হয় বটাৰ একুইট এংগল হ'ব সূক্ষ্মকোণ হ'ব সূক্ষ্মকোণৰ বিষয়ে আপোনালোকক মই ইতিমধ্যে মোৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছো 90 ডিগ্ৰীতকৈ সৰু কোণক কি বোলে সূক্ষ্মকোণ বোলে তো ইয়াত দুটা সূক্ষ্মকোণ থাকিব এটাহে সমকোণ থাকিব পাৰিব যদি দুটা সমকোণ থকা বুলি আপুনি ভাবে দুটা মিলি কিমান হৈ গ'ল 180 তো 3 নম্বৰ কোণটোৰ মান কিমান হ'ব 0 ডিগ্ৰী আহি যাব তো এটা কোণ যদি 0 ডিগ্ৰী হয় হি ত্ৰিভুজ হ'ব পাৰেনে মৰমৰ শিক্ষাৰ্থীসকল আপোনালোকৰ হাত উত্তৰ আপোনালোকৰ হাততে আছে এটা কোণ 0 ডিগ্ৰী হলে ত্ৰিভুজটো হ'ব নোৱাৰে তো ইয়াত মই বেসিক্যালি 7টা পয়েন্ট লিখিছো আৰু দুটা পয়েন্ট লৈ আহিম আৰু দুটা পয়েন্ট মই অলৰেডি বৰ্ডত লিখিছো তো এইখিনি আলোচনা কৰিম পয়েন্ট দুটা চাব যে ত্ৰিভুজৰ শীৰ্ষবিন্দু তিনিটা একৰেখীয় হ'ব যদি কালি 0 হয় ইয়াত দেখা পাইছে আপোনালোকে তিনিটা শীৰ্ষবিন্দু তিনি ঠাইত আছে যদি তিনি ঠাইত থাকে তেতিয়াহলে এটা ত্ৰিভুজ গঠন কৰিছে আৰু ইয়াৰ নিৰ্দিষ্ট কালি আছে তো মনত ৰাখিব কথাটো যদি এই এ বিন্দুটোক আপুনি এনেকৈ ধৰক প্ৰেসাৰ দিছে দি ইয়াত বহাই দিছে এ বিন্দুটো তেতিয়া ত্ৰিভুজটো থাকিল জানো নিশ্চয় ত্ৰিভুজটো তেতিয়া নাথাকিব ত্ৰিভুজটো যেতিয়া নাথাকিব তাৰ কালি কিমান হৈ যাব 0 হৈ যাব তো ত্ৰিভুজটোৰ কালি যেতিয়া 0 হৈ যাব তাৰ শীৰ্ষবিন্দু তিনিটা কি হ'ব এটা লাইনত আহি যাব সো কথাটো আনিছো যে তিনিটা বিন্দু একৰেখীয় কেতিয়া হ'ব যেতিয়া কালি 0 হ'ব কনফাৰ্ম আৰু আহক এই কথাটোলৈ মন কৰক বা লিখিছো মই সৰু বাহু দুটাৰ যোগফল ডাঙৰটোৰ সমান হ'ব লাগিব এতিয়া মই ভিডিঅ'টোৰ আৰম্ভণিতে মই এটা কথা কৈছিলো তিনিটা বাহুৰে ত্ৰিভুজ কেতিয়া আঁকিব পাৰি কেতিয়া নোৱাৰি মই তাতে কৈছিলো সৰু দুটাৰ যোগফল ডাঙৰটোতকৈ ডাঙৰ হ'ব লাগিব তেতিয়া ত্ৰিভুজ হ'ব তো ইয়াত কি কলো সৰু বাহু দুটাৰ যোগফল ডাঙৰটোৰ সমান হ'ব লাগিব ডাঙৰটোৰ সমান যদি হয় হি কি হ'ব ত্ৰিভুজ হ'বনে নহ'ব মই কি কৈছো কন্ডিশনটো হল একৰেখীয় তো সৰু বাহু দুটাৰ যোগফল যদি ডাঙৰটোৰ সমান হয় একৰেখীয় হ'ব তো মই কি বুজাব খুজিছো ধৰক ইয়াত মই যদি কওঁ AB + AC = BC চাবচোন AB + AC = BC হৈ গ'ল সৰু বাহু দুটা হল এটা AB এটা AC যোগ কৰি দিলে যদি BC ৰ সমান হৈ যায় তেতিয়া হলে তিনিটা বিন্দু কি হৈ গ'ল এডাল ৰেখাত পৰি গ'ল তো তিনিডাল বিন্দু এটা ৰেখাত পৰাৰ শৰ্ত দুটা আইদাৰ the area equal to 0 or দুটা বাহুৰ যোগফল সৰু দুটাৰ যোগফল ডাঙৰটোৰ সমান তেতিয়া হলো একৰেখীয় হ'ব আৰু এটা পইণ্ট তিনিটা বাহুৰ সমষ্টিক পৰিসীমা বোলে আমি সকলোৱে জানো এটো আৰু বিভিন্ন ত্ৰিভুজৰ ক্ষেত্ৰত কন্ডিশন সাপেক্ষে পৰিসীমাৰ সূত্ৰবিলাক বেলেগ বেলেগ আহিব পাৰে তো ভিডিঅ'টোৰ পিছত আপোনালোকে এই বিষয়ে বিশদভাৱে জানিবলৈ পাব 2 নম্বৰ টপিক চাইছো 1 নম্বৰ টপিকস কি শিকিলো বেসিক কনসেপ্টস 2 নম্বৰ টপিকছত কৈছো ত্ৰিভুজ গঠন হোৱাৰ শৰ্ত ভিডিঅ'টোৰ আৰম্ভণিত আপোনালোকে চাইছিলে যে 1 মিনিটত আপোনালোকক কনসেপ্ট ক্লিয়াৰ কৰিছিলো মই বহলাই অলপ আলোচনা কৰিব লাগিব চাওক যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিব ত্ৰিভুজ গঠন হ'ব হলে যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিব যিকোনো কথাটো আনিব লাগিব কেতিয়াবা আপোনাক খুদিব পাৰে তলৰ কোনটো উক্তি সত্য তেতিয়া এটো কথাটো এটো থাকিব এটো নাথাকে যে সৰু দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ এই কথাটো নাথাকে কি থাকিব যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ তো কথাটো ক্লিয়াৰ কৰিবৰ কাৰণে মই কথাটো আনিছো যে এটা ত্ৰিভুজ মই দেখাইছো ত্ৰিভুজৰ কেইটা বাহু আছে তিনিটা এই তিনিটা বাহুৰ যিকোনো দুটা যোগ কৰক AB আৰু BC যোগ কৰিছো যোগফল AC তকৈ যদি ডাঙৰ হয়
AB আৰু AC যোগ কৰিছোঁ যোগফল BC তকৈ যদি ডাঙৰ হয় AC আৰু BC যোগ কৰিছোঁ যোগফল AB তকৈ যদি ডাঙৰ হয় অৰ্থাৎ যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হ'বই লাগিব অল মই এই কথাটো প্ৰথমতে শিকাইছোঁ আপোনালোকক সৰু বাহু দুটাৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হ'লেই ত্ৰিভুজ আঁকিব পাৰিব তো এই তিনিটা কথাও মনত ৰাখিব প্ৰয়োগ কৰাৰ দৰকাৰ নাই এটো প্ৰয়োগ কৰিব যদি আপোনাক খুদে তলৰ কোনবোৰ বাহুৰে ত্ৰিভুজ আঁকিব পাৰি তেতিয়াহ'লে আপোনাক বাহু দি দিলে 2 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ এটো দি দিলে তে আপুনি সৰু দুটা টেষ্ট কৰক বাকি গোটেইকেইটা কৰাৰ দৰকাৰ নাই সময় বচাব লাগিব 2 + 3 5 হাততকৈ ডাঙৰ হ'ল নে নহল তো এটো ত্ৰিভুজ আঁকিব নোৱাৰিব যদি কয় 3 4 আৰু 5 তেতিয়া সৰু দুটা যোগ কৰক 3 + 4 7 5তকৈ ডাঙৰ হৈছে ত্ৰিভুজ আঁকিব পাৰিব তো উদাহৰণ বেছি দিয়াৰ প্ৰয়োজন নাই নিশ্চয় আপোনালোকৰ কনসেপ্ট ফুল ক্লিয়াৰ মৰমৰ পৰীক্ষাৰ্থীসকল 3 নম্বৰ টপিক চাইছো ত্ৰিভুজৰ সৰ্বসমতা শৰ্ত দুটা ত্ৰিভুজ কেনেদৰে সৰ্বসম হয় rule of congruence triangle বোৰ্ডত মই 4টা পইণ্ট লিখিছো এই 4টাই হ'ল দুটা ত্ৰিভুজ সৰ্বসম হোৱাৰ শৰ্ত আপোনালোকে ক্লাস 7 8 ত এই বিষয়ে পঢ়িছিলে যে দুটা ত্ৰিভুজ কেনেকৈ সৰ্বসম হয় তাৰ কেইটামান শৰ্ত আছে পাৰ্টিকুলাৰলি শৰ্ত 4টা বোৰ্ডত লিখিছো প্ৰথম শৰ্তটো S S S বাহু 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 অৰ্থাৎ দুটা ত্ৰিভুজৰ যদি তিনিওটা বাহু সমান হয় তেতিয়াহ'লে ত্ৰিভুজ দুটা সৰ্বসম হ'ব S A S বাহু কোণ বাহু সাইড এংগল সাইড বাহু বাহ তেতিয়াও ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব A S A কু বা কু কোণ বাহু কোণ এংগল সাইড এংগল এটো শৰ্তত ত্ৰিভুজ দুটা সৰ্বসম হ'ব R H S R মানে ৰাইট এংগল সমকোণ H মানে হাইপোটেনাস কৰ্ণ S মানে সাইড সমকোণ অতিভুজ আৰু বাহু তো মনত ৰাখিব লগা কথাটো হ'ল ত্ৰিভুজৰ সৰ্বসমতাৰ শৰ্ত কেইটা 4টা এটা শৰ্ত নহয় পৰীক্ষাত হেতু মাৰ্ক কৰে এটো হ'ল a শৰ্ত এটো শৰ্ত ত্ৰিভুজৰ সৰ্বসমতাৰ শৰ্ত নহয় এটো সদৃশ্যতা শৰ্ত ত্ৰিভুজ দুটা সদৃশ হোৱাৰ শৰ্ত a কেতিয়াবা দি দিব পাৰে তলৰ ত্ৰিভুজৰ ক্ষেত্ৰত কোনটো অমিল তেতিয়া ইয়াৰে তিনিটা দিব a দি দিব তো মনত ৰাখিব a অৰ্থাৎ তিনিটা কোণ ত্ৰিভুজৰ সৰ্বসমতা শৰ্ত নহয় নিশ্চয় আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হৈছে তো আহক আৰু এটো বিষয় গম পালে বাহু তিনিটা সমান হ'ব লাগে দুটা বাহু এটা কোণ সমান হ'ব লাগে দুটা কোণ এটা বাহু সমান হ'ব লাগে নহলে অতিভুজ কৰ্ণ আৰু এটা বাহু সমান হ'ব লাগে এই 4টা শৰ্ত মতে ত্ৰিভুজ দুটা কি হয় সৰ্বাংগসম হয় তো ত্ৰিভুজ দুটা মই যদি এনেকৈ কওঁ এটা ABC ধৰক ABC মই জাস্ট ডিফাইন কৰিছো আৰু এটা ধৰক এনেকৈ দিছো PQR তো এই ত্ৰিভুজ দুটা যদি সৰ্বাংগসম হয় তো কেনেকৈ লিখিব এনেকৈ লিখিব ত্ৰিভুজ ABC সৰ্বাংগসম চিন এইটো মনত ৰাখিব কেতিয়াবা চিনটো সুধিব পাৰে তো কি হ'ব ত্ৰিভুজ PQR তো সৰ্বাংগসমতাৰ চিনটো ইকুৱেল টুৰ ওপৰত এটা সদৃশ চিন এটো সিমিলাৰিটি বুলি কোৱা হয় সদৃশ চিনটো ব্যৱহাৰ কৰা হয় সমান আৰু সদৃশ দেখাটো একে আৰু সাইড বিলাকো সমান তো এনেকুৱা ত্ৰিভুজক কি বুলি কোৱা হয় সৰ্বাংগসম ত্ৰিভুজ বুলি কোৱা হয় তো আপোনালোকে মাত্ৰ মনত ৰাখিব লাগিব যে ত্ৰিভুজৰ সৰ্বসমতাৰ শৰ্ত কেইটা কি জাস্ট মনত ৰাখক ইয়াৰ ওপৰত বিশেষ প্ৰশ্ন নাহে ত্ৰিভুজৰ প্ৰকাৰ টাইপস অফ ট্ৰায়াঙ্গল মোট 6 প্ৰকাৰৰ আপোনালোকে জানে দুটা টাইপস টু টাইপস অফ কি থাকে 6টা প্ৰকাৰ থাকে টাইপস দুটা কিন্তু মোট ত্ৰিভুজ 6টা তো চাব বাহু হিচাপে 3 প্ৰকাৰৰ জানে কথাটো আপোনালোকে এটা কয় সমবাহু ত্ৰিভুজ ইকুইলেটাৰেল ট্ৰায়াঙ্গল এটা কয় সমদ্বিবাহু ত্ৰিভুজ আইসোস্কেলস ট্ৰায়াঙ্গল এটা কয় বিষমবাহু ত্ৰিভুজ স্কেলেন ট্ৰায়াঙ্গল জানে আপোনালোকে তথাপি কৈছো দেই কোন হিচাপে 3 প্ৰকাৰৰ এটা কয় সমকোণী ত্ৰিভুজ ৰাইট এংগল ট্ৰায়াঙ্গল এটা কয় সূক্ষ্মকোণী ত্ৰিভুজ একুইট এংগল ট্ৰায়াঙ্গল
এটা কয় স্থলকোণী ত্ৰিভুজ অবটিউজ এংগল ট্ৰায়াঙ্গল তো ত্ৰিভুজ কেই প্ৰকাৰৰ 6 প্ৰকাৰৰ যদি সুধে যে ত্ৰিভুজ মেইনলি কেইটা ভাগত বিভক্ত কৰা হৈছে দুটা ভাগত এটা বাহু হিচাপে এটা কোণ হিচাপে বাহু হিচাপে 3টা কোণ হিচাপে 3টা মোট ত্ৰিভুজ কেইটা 6টা তো মৰমৰ পৰীক্ষাৰ্থীসকল ডিটেইলছ এই 6টা ত্ৰিভুজৰ ওপৰত আমি আলোচনা কৰিব লাগিব তো ভিডিওটোৰ পিছলৈ মই ডিটেইলছ এই 6টা ত্ৰিভুজৰ ওপৰত গোটেই নোটছ কিনি আপোনালোকক দিম আৰু কি ইম্পৰ্টেন্ট কথা আছে যেটো ত্ৰিভুজৰ পৰা যেটো কুৱেশ্যন টাৰ্গেট হ'ব সেই কুৱেশ্যনটোৰ এনসাৰ ইয়াৰ পিছত আপোনালোকে পাই যাব মৰমৰ পৰীক্ষাৰ্থীসকল আমি ইতিমধ্যে আলোচনা কৰা 6টা ত্ৰিভুজৰ প্ৰতিটোৰ ওপৰত মই কৈছো ডিটেইলছ আপোনালোকক দিম তো আহক যে প্ৰতিটো ত্ৰিভুজ এটা এটা ত্ৰিভুজ লম সেই ত্ৰিভুজৰ ওপৰত গোটেই কথাখিনি একেলগে ৰাখিম তাৰ পৰিসীমাৰ পৰা আৰম্ভ কৰি কালিৰ পৰা আৰম্ভ কৰি যিমান যি আছে সব একেলগে আমি শেষ কৰিম এটা ত্ৰিভুজৰ গোটেইখিনি কথা একেলগে শেষ কৰিম যদি পাৰ্ট কৈ ইয়াত পৰিসীমাৰ বিষয়ে কলো আকৌ বেলেগ এটা ভিডিওত কালিৰ বিষয়ে কলো তেতিয়া হলে কনসেপ্টবিলাক ক্লিয়াৰ নহব তো আহক সমবাহু ত্ৰিভুজ ইকুইলেটাৰেল ট্ৰায়াঙ্গল তো ইকুইলেটাৰেল ট্ৰায়াঙ্গল বুলি কলে মই এটা কি বনাইছো এটা চিত্ৰ বনাই থৈছো দেখা পাইছে আপোনালোকে তো ইয়াত ট্ৰায়াঙ্গল ABC ৰ অল সাইডস আৰ ইকুৱেল A এটা বাহু যদি দৈৰ্ঘ্য যদি A হয় তিনিওটা বাহু কি হ'ব দৈৰ্ঘ্য A হ'ব এটা 2 হলে গোটেই কেটা 2 হ'ব তো ইয়াত মই কেটামান পইণ্ট আউট কৰিছো তো নাম্বাৰ 1 পইণ্ট আহিব যে বাহু তিনিটা সমান নিশ্চিতভাৱে আপোনালোকেও জানে যে ত্ৰিভুজ এটা সমবাহু ত্ৰিভুজৰ বাহু তিনিটা কি হয় সমান হয় মই এটা আইডেন্টিফিকেশন কৰি দেখাইছো আৰু লিখিও দিছো AB = BC = AC that means all sides are equal তো নাম্বাৰ 2 পইণ্ট আহক যে কোন তিনিটা সমান সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ যোগ সমান মনত ৰাখিব সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ যোগ সমান আৰু প্ৰতিটো কোণৰ মান 60 ডিগ্ৰী ইম্পৰ্টেন্ট পইণ্ট এইটো মনত ৰাখিব যে কোন তিনিটা সমান আৰু প্ৰতিটো কোণৰ যোগ কিমান ডিগ্ৰী 60 ডিগ্ৰী মই গাণিতিকভাৱে দেখাইছো ত্ৰিভুজটোৰ ক্ষেত্ৰত A কোণ = B কোণ = C কোণ = 60 ডিগ্ৰী ক্লিয়াৰ নিশ্চয় তাৰ পিছত আহিব পৰিসীমাৰ বিষয়ে আলোচনা কৰিছো তো সমবাহু ত্ৰিভুজৰ পৰিসীমা ত্ৰিভুজৰ পৰিসীমা মই বেসিক কনসেপ্টত কৈছো বাহু তিনিটাৰ যোগফল এতিয়া সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত যেহেতু তিনিওটা বাহু সমান তেতিয়া তিনিওটা বাহু আপোনাক দিয়া না থাকে এটা বাহুহে দিয়া থাকিব তো যদি এটা বাহু দিয়া থাকে তাৰ পৰিসীমা কেনেকৈ উলিয়াব তো আহক এটা বাহু দিয়া থাকিলে পৰিসীমা কেনেকৈ উলাব 3 * বাহু বা 3 * A ইয়াত সাইড কিহেৰে বুজাইছো A ৰে বুজাইছো তো 3 * A তাৰ পিছত এককটো আহিব যদি সেন্টিমিটাৰ থাকে সেন্টিমিটাৰ মিটাৰ থাকিলে মিটাৰ পৰিসীমাৰ ক্ষেত্ৰত তাৰ পিছত আহিব নেক্সট পইণ্ট প্ৰতিটো বাহু পৰিসীমাৰ 1/3 মনত ৰাখিব ইম্পৰ্টেন্ট কথা 2019 চনত ইয়াৰ ওপৰত এটা প্ৰশ্ন অহা দেখা গৈছিল যে প্ৰতিটো বাহুৰ যোগ কিমান পৰিসীমাৰ 1/3 তো এই বাহু ত্ৰিভুজটোৰ পৰিসীমা যিমান হ'ব ধৰক এইটো 3 এইটো 3 এইটো 3 কিমান হ'ল 9 হ'ল যদি 9 হ'ল তেতিয়া হলে এটা বাহুৰ মাপ কিমান হ'ব কওকচোন 1/3 বুলি কৈছো 1/3 of 9 তো 3 9 কেইবাৰ 3 বাৰ প্ৰত্যেকটো বাহু কিমান আহি গল 3 আহি গল তো ইম্পৰ্টেন্ট কথা যে প্ৰতিটো বাহুৰ যোগ কিমান সমবাহু ত্ৰিভুজৰ তো কি কব পৰিসীমাৰ 1/3 তাৰ পিছৰ পইণ্টত আহক কালি একদম সঘনাই ব্যৱহাৰ হোৱা এটা সূত্ৰ সমবাহু ত্ৰিভুজৰ কালি যদি ক্যালকুলেশন কৰিব দিয়া হয় মাত্ৰ এটা বাহুৰ যোগ আপোনাক দিয়া থাকিব এটা বাহুৰ যোগ দিয়া থাকিব যে অমুক বাহু বিশিষ্ট সমবাহু ত্ৰিভুজৰ কালি কিমান হ'ব চাৰিটা আনসাৰ তো আপুনি সূত্ৰটো মনত ৰাখিব লাগিব যে সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰ √3/4 * বাহু স্কয়াৰ মনত ৰাখিব যে √3/4 * বাহু স্কয়াৰ বাহু যদি A ধৰে তেন্তে √3/4 * A স্কয়াৰ তাৰ এককটো আহিব বৰ্গ একক যদি সেন্টিমিটাৰ থাকে আহিব বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ তো মৰমৰ পৰীক্ষাৰ্থীসকল সমবাহু ত্ৰিভুজৰ ওপৰত গোটেইখিনি কথা মই একেলগে আপোনালোকৰ লগত আলোচনা কৰিলো আপোনালোকে প্ৰয়োজনত স্ক্ৰিনশ্বট লৈ যদি আৰু একবাৰ মান চাই থয় তেতিয়া হলে সম্পূৰ্ণৰূপে টপিকসটো আপোনালোকৰ ক্লিয়াৰ হ'ব 2 নম্বৰলৈ আহিছো যে সমদ্বিবাহু ত্ৰিভুজ সমবাহু ত্ৰিভুজৰ কনসেপ্ট নিশ্চয় ক্লিয়াৰ হৈছে তো সমদ্বিবাহু ত্ৰিভুজটো ক্লিয়াৰ কৰক সমদ্বিবাহু ত্ৰিভুজ কাক বোলে জানি আপোনালোকে যে দুটা বাহু সমান হ'ব লাগিব তো এটা ত্ৰিভুজৰ যদি দুটা বাহু সমান হয় ত্ৰিভুজটো কি ত্ৰিভুজ বুলি ক'ব সমদ্বিবাহু ত্ৰিভুজ বুলি ক'ব তো এটা ত্ৰিভুজ মই ইয়াত আঁকিছো এই ত্ৰিভুজটো এটা সমদ্বিবাহু ত্ৰিভুজ হিচাপে মই দেখাইছো তো ইয়াত কেইটামান নোট পইণ্ট আউট কৰিছো তো চাব যিকোনো দুটা বাহু সমান
সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত যিকোনো দুটা বাহু কি হ'ব সমান হ'ব ইয়াত AB আৰু AC সমান AB আৰু AC এই দুটা বাহু সমান নেক্সট সমান বাহুৰ বিপৰীত কোণ দুটাও সমান ইম্পৰ্টেন্ট কথা মনত ৰাখিব সমদ্বিবাহু ত্ৰিভুজৰ যি দুটা সমান বাহু থাকিব সেই বাহু দুটাৰ লগত যি দুটা কোণ লাগি থাকিব সেই কোণ দুটাও সমান যেনেকৈ এই বাহু দুটা সমান ইয়াৰ লগত লাগি থকা কোণ দুটা এটা B এটা C তো B আৰু C কোণ সমান ইয়াত লিখি দিছো AB আৰু AC যদি সমান হয় AB আৰু AC যদি সমান হয় দেন B কোণ ইকুৱেল টু C কোণ B কোণ ইকুৱেল টু C কোণ নিশ্চয় মনত থাকিব তাৰ পিছত আহক নেক্সট তিনিওটা সূক্ষ্মকোণ সমদ্বিবাহু ত্ৰিভুজৰ তিনিওটা কোণ সূক্ষ্মকোণ ইয়াত সূক্ষ্মকোণ বুলি কিয় কৈছো তিনিওটা কোণ লেছ দেন 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী বা তাতকৈ এটাও বেছি নহয় নেক্সট আহিব পৰিসীমা সমদ্বিবাহু ত্ৰিভুজৰ পৰিসীমা কেনেকৈ ওলাব যেনেকৈ সমবাহু ত্ৰিভুজৰ কাৰণে স্পেশাল পৰিসীমাৰ সূত্ৰ পাইছিলে তো সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কোনো স্পেশাল সূত্ৰ নাই ইয়াত কি কৰিব আপোনাক সমান বাহু দুটাৰ যোগ কৈ এটা দি দিব দুইটা দিয়ে নিদিয়ে সমান বাহু দুটাৰ যোগ যদি 2 সেন্টিমিটাৰ আৰু অসমান বাহু যদি 3 সেন্টিমিটাৰ তেন্তে পৰিসীমা কিমান তো যি দুটা সমান বাহু কব সেই দুটা দুইবাৰ যোগ কৰি দিব আৰু অসমানটো তাৰ লগত যোগ কৰি দিব তাৰ পৰিসীমা ওলাই যাব তো আমাৰ কনসেপ্টটো লাগে পৰিসীমা মানে কি জাস্ট সামেশন অফ দা বাউন্ডাৰী যে ত্ৰিভুজটোৰ যিকেটা বাউন্ডাৰী থাকে বাহু কেটাৰ যোগফল যেনেকৈ দিয়ক এটা দিলে আপুনি আন এটা জানিব লাগিব ধৰ্মটো নিশ্চয় জানে যে সমদ্বিবাহু ত্ৰিভুজ হলে দুটা বাহু সমান থাকে তাৰ পিছত আহক পৰিসীমা গল বাৰু তাৰ পিছত কালি লৈ আহক কালি এটা কি সমদ্বিবাহু ত্ৰিভুজৰ কালি উলিওৱা কোনো পাৰ্টিকুলাৰ ফৰ্মুলা নাই চাইছে মই লিখিছো কালি নিৰ্দিষ্ট সূত্ৰ নাই সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত ইয়াৰ কালি উলিওৱা মই দুটা শৰ্ত দেখাইছো তো আপোনালোকে চাব শৰ্ত 1ত কি কৈছো মই যে এটা সমদ্বিবাহু ত্ৰিভুজ ধৰক AB আৰু AC সমান যদি সেই ত্ৰিভুজটোৰ এডাল উন্নতিৰ যোগ দি দিয়ে এটা ত্ৰিভুজৰ তিনিডাল উন্নতি থাকিব পাৰে তো এটা উন্নতিৰ যোগ যদি আপোনাক দি দিয়ে তেতিয়া হলে কালি ওলাব পাৰিব ধৰক A শীৰ্ষবিন্দুৰ পৰা BC বিপৰীত বাহুলৈ লম্ব টানিছো AD তো AD যেতিয়া লম্ব টানিলো এটি কি হৈ গল উন্নতি হৈ গল তো AD লম্বৰ কাৰণে ভূমি কোণ হল BC তেতিয়া আপুনি ত্ৰিভুজৰ কালিৰ সূত্ৰ যেটো সাধাৰণ সূত্ৰ আমি সকলোৱে জানো হাফ ইনটু ভূমি ইনটু উন্নতি আমি সৰুৰ পৰা এই সূত্ৰটো পাই আহিছো তো এইটো সূত্ৰ ব্যৱহাৰ কৰি ইয়াৰ কালি উলাই দিব পাৰিব কি শৰ্তত যদি লম্ব বা উন্নতিৰ যোগ দিয়া থাকে যদি দিয়া নাথাকে তেতিয়া হলে নেক্সট শৰ্ত দাহক উন্নতি দিয়া নাথাকিলে কি কৰিব তো উন্নতি যদি দিয়া নাথাকে তেতিয়া হলে মই আৰু এটা সূত্ৰ ইয়াত লিখিছো একদম ইম্পৰ্টেন্ট মনত ৰাখিব ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে হিৰণৰ সূত্ৰ আপোনালোকে নৱম শ্ৰেণীত পাইছিলে হিৰণ এজন গণিতজ্ঞ আছিল তেওঁ বিহম বাহু ত্ৰিভুজৰ ক্ষেত্ৰত তিনিওটা বাহু যদি বেলেগ হয় সেই ত্ৰিভুজৰ ক্ষেত্ৰত এটা সূত্ৰ আগবঢ়াইছিল কালি উলিওৱা তো খুবেই প্ৰয়োজনীয় সূত্ৰ এটা নহলে মাত্ৰ সমকোণী ত্ৰিভুজ বাদে আৰু সমবাহু ত্ৰিভুজ বাদে আন কোনো ত্ৰিভুজৰ কালি আমি উলাব নোৱাৰিলোহেতেন তো আহক হিৰণৰ সূত্ৰটো কি যে হিৰণৰ সূত্ৰত কালি কেনেকৈ উলিয়ায় যে ৰুটবাৰটো জানি আপোনালোকে ইয়াত মই কেইটামান লেটাৰ ব্যৱহাৰ কৰিছো s into s minus a into s minus b into s minus c দেখা পাইছে হিৰণৰ সূত্ৰত কালি কেনেকৈ ওলাব √s into s minus a into s minus b into s minus c ইয়াত s মানে কি s মানে হল অৰ্ধ পৰিসীমা বুলি কয় পৰিসীমাৰ আধা তো পৰিসীমা বুলি কলে তিনিটা বাহুৰ যোগফল এটা a এটা b এটা c মই এনেকৈ কৈছো তিনিটা বাহু যদি বেলেগ হয় তে বাহু তিনিটা যোগ কৰি 2 ৰে হৰণ কৰিব s ওলাই যাব a b c কোণ ইয়াত মই বাহু তিনিটা বুজাইছো তিনিটা বাহুক মই কি বুজাইছো এটা a এটা b এটা c এতিয়া সমবাহুৰ ক্ষেত্ৰত সমদ্বিবাহুৰ ক্ষেত্ৰত দুটা বাহু সেম দিয়া থাকিব a আৰু এটা b তো যেই নহওক আপোনালোকে s ওলাই লব যি দুটা বাহু বা তিনিটা বাহু দিয়া থাকিব দুটা বাহু দিয়া থাকিলে আপোনালোকে তিনিটা যোগ কৰিব লাগিব আৰু এটা নিজে ওলাই লব লাগিব তো তিনিটা বাহু যোগ কৰি 2 ৰে হৰণ কৰিব কি পাই যাব s তাৰ পিছত s ৰ পৰা a মাইনাস কৰি দিব a ৰ মান দিয়া থাকিব
তিনিটা বাহু যে দিয়া থাকিব এছৰ পৰা a মাইনাস কৰিব এটা মান পাব এছৰ পৰা b মাইনাস কৰিব এটা মান পাব এছৰ পৰা c মাইনাস কৰিব এটা মান পাব তো এছৰ মান s মাইনাস a s মাইনাস b s মাইনাস c তো এই চাৰিটা পদৰ মান যেতিয়া ৰুট ওভাৰৰ ভিতৰত বহাই পূৰণ কৰিব পূৰণ কৰি যেতিয়া বৰ্গমূল ল'ব সেইটোৱে সেই ত্ৰিভুজটোৰ কালি হ'ব তো মৰমৰ শিক্ষাৰ্থীসকল নিশ্চয় কনসেপ্টটো বুজি পাইছে 3 নম্বৰ বিহম বাহু ত্ৰিভুজ ইতিমধ্যে দুটা আলোচনা হ'ল 3 নম্বৰটো লৈ আহিছো বিহম বাহু ত্ৰিভুজ জানে আপোনালোকে বিহম বাহু মানে তিনিটা বাহু বিহম মানে সমান নহয় অৰ্থাৎ বেলেগ বেলেগ এটা চিত্ৰ মই আঁকিছো ইয়াত তিনিটা বাহু মই a b c মেনশন কৰিছো বেলেগ বেলেগ আনকি বাহুটো দেখাইছো এইটো এটা এইটো দুটা আছ মাৰিছো এইটো তিনিটা আছ মাৰিছো দ্যাট মিন্স অল আৰ ডিফাৰেন্ট তো যদি এনেকুৱা ডিফাৰেন্ট তিনিটা বাহু হয় তেতিয়া হলে কেইটামান পইণ্ট চাব তিনিটা বাহু বেলেগ বেলেগ হ'ব লাগিব জানে আপোনালোকে তিনিটা কোনো বেলেগ বেলেগ পাস কোনো কথা নাই বাহু তিনটা বেলেগ হলে কোন তিনটা বেলেগ হ'বই দুটা সূক্ষ্মকোণ আৰু এটা স্থলকোণ থাকে বিহম বাহু ত্ৰিভুজ এটাত এটা কোণ স্থলকোণ থাকে ইয়াক স্থলকোণী ত্ৰিভুজ বুলি ক'ব পাৰি মনত ৰাখিব বিহম বাহু ত্ৰিভুজটো কি ত্ৰিভুজ বুলি ক'ব পাৰিব স্থলকোণী ত্ৰিভুজ বুলিও ক'ব পাৰিব এনেকুৱা কোৱেশ্চন টাৰ্গেট হ'ব পাৰে বিহম বাহু ত্ৰিভুজটোক স্থলকোণী ত্ৰিভুজ বুলিও ক'ব পাৰে তলৰ কোণটো উক্তি সত্য তাৰে তিনিটা অসত্য লিখি এটা এইটো লিখি দিব স্থলকোণী বিহম বাহু ত্ৰিভুজটোক স্থলকোণী ত্ৰিভুজ বুলিও কোৱা হয় যদি কনসেপ্ট নাথাকে তেতিয়া হলে আপোনালোকে ধৰিব নোৱাৰিব যে বিহম বাহু ত্ৰিভুজক আকৌ স্থলকোণী ত্ৰিভুজ কিয় ক'ব কাৰণ স্থলকোণী ত্ৰিভুজটো এটা বেলেগ ত্ৰিভুজ তো আহক স্থলকোণী ত্ৰিভুজৰ ডেফিনেশ্যনটো মই কৈ থৈছো যে এটা কোণৰ মান যদি গ্ৰেটাৰ দেন 90 ডিগ্ৰী হয় তেতিয়া হলে সেই ত্ৰিভুজটোক স্থলকোণী ত্ৰিভুজ বুলি কোৱা হয় তো বিহম বাহু ত্ৰিভুজৰ ক্ষেত্ৰত দুটা কোণ সূক্ষ্মকোণ ইয়াত দেখা গৈছে যে বি কোণ আৰু সি কোণ সূক্ষ্মকোণ এ কোণ অলৱেজ গ্ৰেটাৰ দেন 90 ডিগ্ৰী ইয়াৰ এই কোণটো সদায় কি হ'ব 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব তো এটা কোণ যেতিয়া ডাঙৰ হ'ব তেতিয়া ত্ৰিভুজটো কি ত্ৰিভুজ বুলি ক'ব স্থলকোণী ত্ৰিভুজ বুলি ক'ব সেই কাৰণে কৈছো যে দুটা সূক্ষ্মকোণ থাকে আৰু এটা স্থলকোণ থাকে বাকি ত্ৰিভুজবিলাকত ইয়াৰ আগত যি দুটা ত্ৰিভুজ গলো দুইটাত কি থাকে মাত্ৰ সূক্ষ্মকোণ থাকে তো ইয়াত মই আইডেন্টিফাই কৰি দেখাই দিছো বি কোণ আৰু সি কোণ সূক্ষ্মকোণ এ কোণ ইয়াত স্থূলকোণ তাৰ পিছত আহক পৰিসীমা লৈ বিহম বাহু ত্ৰিভুজৰ পৰিসীমা কেনেকৈ ওলাম জাস্ট দ্য সামেশন অফ দ্য সাইডস যে তিনিটা বাহুৰ যোগফল যেহেতু বাহুবিলাকৰ ক্যাৰেক্টাৰ বেলেগ বেলেগ তো যদি বেলেগ বেলেগ হয় গুটেকেটা যোগ কৰি দিব লাগিব ইয়াৰ কাৰণে পাৰ্টিকুলাৰ কোনো সূত্ৰ নালাগে কালি কেনেকৈ ওলাব কালি উলিওৱাৰো ইয়াৰ কোনো পাৰ্টিকুলাৰ সূত্ৰ নাই সো পাৰ্টিকুলাৰ সূত্ৰ হিচাপে আমি হিৰণক বাছি ল'ব লাগিব হিৰণৰ সূত্ৰটো অতিকৈ ইম্পৰ্টেন্ট মই অলপ আগতে আলোচনা কৰিলো তো বিহম বাহু ত্ৰিভুজৰ কালি ওলাবলৈ কি সূত্ৰ ব্যৱহাৰ কৰিম আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিম তো হিৰণৰ সূত্ৰৰ কি আছিল যে ত্ৰিভুজটোৰ কালি ইকুৱেল টু √s * s - a s - b s - c অলপ আগতে আলোচনা হ'ল s মানে কি অৰ্ধ পৰিসীমা বাহু তিনটা যোগ কৰি ডিভাইডেড বাই 2 কৰিব লাগিব ইয়াত a b c তিনিটা কি বুজাইছে বাহু বুজাইছে তো মৰমৰ শিক্ষাৰ্থীসকল ত্ৰিভুজ 6 প্ৰকাৰৰ আছিল 6 প্ৰকাৰৰ ভিতৰত মই বাহু হিচাপে 3 প্ৰকাৰৰ আলোচনা কৰিলো ভিডিওটো 30 মিনিট পাৰ হৈ গল তো আপোনালোকে জানে যে আধা ঘণ্টাৰ ওপৰত হলে কিছু প্ৰবলেম আহে সেই কাৰণে মই কি ভাবিছো ইয়াৰ বাকি ত্ৰিভুজখিনি মাত্ৰ বাকি ত্ৰিভুজখিনি পঢ়িলেই যে আমাৰ শেষ হ'ব হেয়া নহয় আৰু কিছু প্ৰপাৰ্টি আমি জানিব লাগিব ত্ৰিভুজৰ ওপৰত সো ত্ৰিভুজৰ ওপৰত দেখ আৰু ভিডিও আমাক লাগিব সো বাকি ত্ৰিভুজবোৰ আৰু অন্যান্য যিমান সামঞ্জস্য কথাবোৰ আছে সেইবোৰ লৈ ইয়াৰ পিছৰ ভিডিও পাৰ্ট 4 ক্লাছত আপোনালোকক আগত লৈ আহিম তো নিশ্চয়কৈ আপোনালোকে ত্ৰিভুজৰ ওপৰত অহা যিকোনো প্ৰশ্ন 100% এটেন্ড কৰিব পাৰিব আৰু সুফল লাভ কৰিব তো মৰমৰ শিক্ষাৰ্থীসকল এইটো ভিডিওৰ শেষত মই চমু একদম শৰ্টলি আৰু সহজ 5টা প্ৰশ্ন আপোনালোকৰ লগত আলোচনা কৰিম মৰমৰ শিক্ষাৰ্থীসকল আজি প্ৰশ্ন হিতানত মই 4টা কোৱেশ্চন পাতিছো সময় বিশেষ নলও আপোনালোকৰ তো আহিব প্ৰথম কোৱেশ্চন সমকোণী ত্ৰিভুজৰ দীৰ্ঘতম বাহুটো কি নামেৰে জনা যায় তো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ৰাইট এংগলৰ অপজিট সাইডটো কি বুলি কোৱা হয় আপোনালোকে জানে যে অতিভুজ বুলি কোৱা হয় তো শুদ্ধ উত্তৰটো কি হ'ব অতিভুজ তাৰ পিছৰ প্ৰশ্নলৈ আহক তলৰ কোণবোৰ বাহুৰে ত্ৰিভুজ আঁকিব নোৱাৰি তলৰ কোণবোৰ বাহুৰে ত্ৰিভুজ আঁকিব নোৱাৰি আজিৰ ভিডিওৰ প্ৰথম অংশত আপোনালোকৰ লগত আলোচনা কৰিছো যে কোণবোৰ বাহুৰে ত্ৰিভুজ আঁকিব পাৰি কোণবোৰে নোৱাৰি তো আহি যাব যে 5 6 আৰু 10 তো সৰু দুটা যোগ কৰক 5 আৰু 6 কিমান 5 আৰু 6 11 10তকৈ ডাঙৰ হৈছে তো এটো পাৰি
তাৰপিছত চাব 12 3 আৰু 10 তো সৰু দুটা 3 আৰু 10 3 আৰু 10 13 12তকৈ ডাঙৰ হৈছে পাৰি তো আহিব 2 15 আৰু 13 2 আৰু 13 যোগ কৰক 2 আৰু 13 যোগ কৰিলে 15 এই 15 সমান হৈছে পাৰি নোৱাৰি তো এটু পাৰি কি জানি 2 3 5 4 তকৈ ডাঙৰ হৈছে তো এটু পাৰি তোমাক কি সুধিছে নোৱাৰি সুধিছে তো শুদ্ধ উত্তৰটো কি আহিব সি নম্বৰ শুদ্ধ উত্তৰ নেগেটিভ কোৱেশ্চন সো নেগেটিভ আনসাৰ 2 15 আৰু 13 কিয় নোৱাৰি যে 2 আৰু 13 কিমান হ'ব 15 হ'ব 15 লগত সমান হৈছে ডাঙৰ হোৱা নাই ডাঙৰ হ'বই লাগিব তাৰ পিছত আহক ত্ৰিভুজ এটাত আটাইতকৈ বেছি কেইটা সমকোণ থাকিব পাৰে নিশ্চয় আলোচনা কৰিছো এটা ত্ৰিভুজত আটাইতকৈ বেছি কেইটা সমকোণ থাকিব পাৰে ককচোন দুটা থাকিব পাৰে হয়নে হয় তো আহক শুদ্ধ উত্তৰ এটা ত্ৰিভুজত আটাইতকৈ বেছি সমকোণ কেইটা থাকিব পাৰে দুটা নহয় এটাহে থাকিব পাৰে দুটা থাকিলে দুটাই দেখোন 99 to 180 হৈ যাব তৃতীয় কোণটো 0 হৈ যাব সো ত্ৰিভুজৰ কোনো এটা কোণ 0 হ'ব নোৱাৰে কথাটো আপোনালোকে জানে তাৰ পিছত আহক এটা ত্ৰিভুজৰ পৰিসীমা 12 cm পৰিসীমা দিয়া আছে 12 cm যদি দুটা বাহু এটা 3 আৰু এটা 4 হয় তেতিয়াহলে তৃতীয় বাহুটো কিমান হ'ব ত্ৰিভুজৰ পৰিসীমাৰ সূত্র জানে আপোনালোকে বাহু তিনটাৰ যোগফল তো বাহু তিনটা যোগ কৰি 12 হয় দুটা দিয়া আছে এটা 3 এটা 4 3 আৰু 4 কিমান হ'ব 7 তো আৰু কিমান শৰ্ট থাকিল 5 তো आंसर 5 এটো সৰু লৰা ছোৱালীৰ প্ৰশ্ন এটা দিছো তো মৰমৰ পৰীক্ষাৰ্থীসকল আপোনালোকে বেয়া নাপাব যে ইমান সহজ প্ৰশ্ন আমাক দিলে নে নহয় হেতু ভাবি দিয়া নাই মই জাস্ট মই কি ভাবিছো আপোনালোকক অলপ আপোনালোকৰ লগত অলপ ফূৰ্তি কৰিব বিচাৰিছো কাৰণে কোৱেশ্চনটো দিছো এনেকুৱা কোৱেশ্চনো হ'ব পাৰে অতি সহজ প্ৰশ্ন পৰীক্ষাত থাকে তো মৰমৰ পৰীক্ষাৰ্থীসকল ভিডিওটো প্ৰায় 32 33 মিনিট হৈ গ'ল তো আৰু সময় নলও তো আপোনালোকে নিশ্চয় ভিডিওটো চাই কেনে পালে কমেন্টত নিশ্চয় জনাব আৰু কি কৰিব লাইক তো কৰি দিব শেয়াৰ কৰি দিব সাবস্ক্ৰাইব যদি কৰা নাই তেন্তে কৰি দিব তো মৰমৰ পৰীক্ষাৰ্থীসকল আজি এইটো ভিডিও ইয়াতে সামৰিব বিচাৰিছো আপোনালোক সকলোকে সুস্বাস্থ্য কামনা কৰিছো আৰু আজি ইয়াতে সামৰিছো ধন্যবাদ